নমস্কাৰ বন্ধু বান্ধৱীসকল MG এক্সট্ৰা অন্য এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব। যিহেতু বন্ধু বান্ধৱীসকল আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে মই ভাবিছোঁ আজি এটা ভাল গছ পুলি ৰুম। যিহেতু মোৰ ভতিজা ছোৱালীজনীৰ লগত মই ভাল ধৰণে এটা গছ পুলি ৰুম বুলি ভাবিছোঁ। যিহেতু সেইকাৰণে বন্ধু বান্ধৱীসকল আজি ভাবিছোঁ এটা বগৰী পুলি ৰুম। যিহেতু এইটো বগৰী পুলি লৈ আহিছোঁ আজি, যাতে আৰু এই বছৰটোত 2022 চনৰ 5 জুন তাৰিখে এই বছৰটোত এই পুলিটো ৰুম, বগৰী পুলিটো চাওঁ কিমানখিনি আগবাঢ়ে এক বছৰত। যিহেতু এই পুলিটো ৰুলে যিহেতু অহা বছৰকে গম পাম যিহেতু এইটো ৰুম। তাৰ পাছত দেখুৱাইছোঁ, এয়া দেখিছে এইটো ৰুইছিলোঁ যোৱা বছৰ 5 জুন তাৰিখে। এইটো থেকেৰা পুলি হয়, যিটো আমি গৰু বিহুত গৰু গা ধুৱাবলৈ আমি ব্যৱহাৰ কৰোঁ। সেইটো থেকেৰা পুলি ৰুইছিলোঁ। এইটো ইমানখিনিয়ে হ'ল আৰু গৰুৱে চাগে ভাঙি আৰু এটা ৰুইছিলোঁ, এইকেইটা লগতে ৰুইছিলোঁ। এতিয়া আমি এই বগৰী পুলিটো এই ভতিজা ছোৱালীজনীৰ লগত ৰুম। যিহেতু এনেই মোৰ ককাই ছোৱালী হয়। হাইটো কৈ দিয়া, লাজ কৰিছে। অলপ লগাই দিব লাগিব আৰু বৰ্তমান এইফালে বাৰ জিৰোৱা আছেই, পটককৈ গৰু সোমাব নোৱাৰে। একেবাৰে ঘৰৰ বাৰী মানে পাছফালেদি ৰুইছোঁহি। যিহেতু ইয়াফালে জেৰুৱা দিয়াই আছে, পটককৈ গৰু চৰুবিলাক নাহে। এইফালে এখন হৈছে আমাৰ পথাৰ, ভালকৈ পোৱা হৈছে আৰু रुको जरा सबर करो। লগতে বন্ধু বান্ধৱীসকল আজি ইউটিউবটো অপেন কৰি থাকোঁতে মানে ভিডিঅ' এটা পালোঁ। যিহেতু তাত পাইছোঁ MG এক্সট্ৰা কি বস্তু। যিহেতু হয়তো মোৰ চেনেলটো আপোনালোকে সম্পূৰ্ণ চাই, তাৰ উপৰিও আপোনালোকৰ থাম্বনেইলত ব্যৱহাৰ কৰিছে। চ' থেংক ইউ, আপোনাক মই থেংক ইউ দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। যিহেতু আজি এই দিনটোত মই গছপুলি ল'লোঁ, লগতে আপোনাকো থেংক ইউ দিছোঁ। এনেধৰণে মোৰ চেনেলৰ নামটো নিজৰ থাম্বনেইলত এনেধৰণে দিয়াৰ বাবে মই পাইছিলোঁ। যিহেতু মোৰ বহুত ভাল লাগিলে। যিহেতু এনেধৰণে দি থাকিব আৰু কৰি থাকিব। চ' থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমানেই, ইমানতে সামৰি দিছোঁ। এই ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।